টিকটিকে মোৰ চেনেল ৰিক্ৰিকা আখলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি মই এটা সহজ আৰু খুবেই ধুনীয়া ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। কেনেকৈ আৰু কি ৰেচিপি ৰান্ধো সেয়া জানিবলৈ বলকচোন যাওঁ মোৰ আখললৈ। আমি আজি ৰান্ধিবলৈ লোৱা ৰেচিপিটোৰ কাৰণে আমি প্ৰথমে মছলা তৈয়াৰ কৰি লওঁ। তাৰ কাৰণে মই এফালে লৈ লৈছোঁ আদা, নহৰু, জলকীয়া। এইখিনি এটা মিক্সি বাতিটোতে দি অকণমান পানী দি মই এটা ধুনীয়া পেষ্ট বনাই ল'ম। আৰু তাৰ লগতে মই আন এটা বাতিত শুকান মছলাখিনি এটা পেষ্ট বনাই ল'ম। শুকান মছলাৰ ভিতৰত মই প্ৰথমে লৈছোঁ কিচেন কিং মছলা হাফ টিস্পুন। তাৰ লগতে লৈছোঁ জলকীয়াৰ গুড়ি লৈছোঁ মই 1/4 টিস্পুন। আৰু তাৰ লগতে লৈছোঁ ৰেড চিলি, যোনটো আমাৰ কাশ্মীৰী ৰেড চিলি, সেইটো লৈছোঁ 1 টিস্পুন। এইটো কালাৰৰ কাৰণে আপোনালোকে বিচাৰিলে দিব পাৰে আৰু নহ'লে স্কিপ কৰি দিবও পাৰে। আৰু তাৰ লগতে মই দিম হাফ টিস্পুন জিৰা গুড়ি। এতিয়া ইয়াৰ লগত মই দি দিম প্ৰয়োজন অনুসাৰে হালধি গুড়ি। আৰু তাৰ পাছত এই আটাইখিনি মই অকণমান পানী দি এটা পেষ্ট বনাই ল'ম। এইখিনি ধুনীয়াকৈ মই পেষ্ট বনাই ল'লোঁ। আনফালে গেছত এতিয়া আমি কেৰাহীখন পাতি লৈছোঁ আৰু এইফালে লৈ লৈছোঁ বইল কৰি লোৱা আলু। এনেদৰে মই কাটি লৈছোঁ। এইখিনি এতিয়া আমি অলপ ৰঙচুৱা হোৱাকৈ ফ্ৰাই কৰি ল'ম। এতিয়া আমাৰ তেলখিনি গৰম হৈ গৈছে। এতিয়া আমি ইয়াতে বইল কৰি লোৱা আলুখিনি দি দিছোঁ। এয়া আমাৰ আলুখিনি ফ্ৰাই কৰা হৈ গ'ল। এইখিনি এতিয়া আমি ধুনীয়াকৈ কাঢ়ি ল'ম। এইখিনি তেলতে এতিয়া মই দি দিম কেইটামান গোটা জিৰা আৰু দি দিম ইয়াতে মই পেষ্ট কৰি লোৱা আদা, নহৰু, জলকীয়াৰ এই পেষ্টখিনি। আৰু তাৰ লগতে এতিয়া মই দি দিম আমি যে গুড়ি মছলাৰ যিখিনি পেষ্ট বনাই লৈছিলোঁ এই পেষ্টটো। এতিয়া এই আটাইখিনি আমি অকণমান সময় ভাজি থাকিম। এতিয়া মছলাখিনি ভাজি লোৱালৈকে মই আৰু এটা পেষ্ট বনাই ল'বলৈ লৈছোঁ। তাৰ কাৰণে মই এয়া লৈছোঁ কেইটামান বাদাম, যিকেইটা মই শুকান কেৰাহীত ফ্ৰাই কৰি পেলাই মই বাকলিখিনি আঁতৰাই লৈছোঁ। আৰু তাৰ লগতে লৈ লৈছোঁ এয়া টেঙা দৈ। এইখিনি এতিয়া মই মিক্সিত ধুনীয়াকৈ পেষ্ট বনাই ল'ম। এয়া আমাৰ মছলাখিনিৰ পৰা ধুনীয়াকৈ তেল বিৰিঙিবলৈ আৰম্ভ কৰিলে। ইয়াতে এতিয়া মই দি দিম আমি কৰি লোৱা দৈ আৰু বাদামৰ এই পেষ্টখিনি। এইখিনি এতিয়া আমি ভালদৰে লৰাই থাকিম যাতে দৈখিনি ফাটি নাযায়। আৰু এইখিনি আমি ল' টু মিডিয়াম ফ্লেমতে কৰিছোঁ। হাইত দি দিলে দৈখিনি ফাটি যোৱাৰ চান্স আছে। এইখিনি এতিয়া ধুনীয়াকৈ উতলিবলৈ লৈছে। ইয়াতে এতিয়া মই দি দিম ফ্ৰাই কৰি লোৱা আলুখিনি। এতিয়া এই আটাইখিনি আমি ভালদৰে আকৌ লৰাই পেলাই মিক্স কৰি অলপ সময়ৰ কাৰণে ঢাকি থৈ দিম, যাতে আলুৰ ভিতৰত ধুনীয়াকৈ মছলাখিনি সোমাই যায় আৰু আমাৰ গ্ৰেভিখনো অলপ ডাঠ হৈ যায়। অৱশ্যে এতিয়া মই ঢাকি দিয়াৰ আগতে ইয়াতে দুটামান বস্তু দিম। সেইকেইটা হৈছে অকণমান দিম মই লং ইলাচিৰ গুড়ি আৰু অকণমান দিম মই দালচেনিৰ গুড়ি, যাতে ইয়াৰ ফ্লেভাৰটো ধুনীয়া হয়।
আৰু দি দিম ইয়াতে মই এতিয়া নিমখ আপোনালোকে হয়তো গমেই পাইছে যে মই ইয়াত এতিয়ালৈকে নিমখ দিয়া নাই এতিয়া দি দিম সোৱাদ অনুসৰি নিমখ আৰু মই দি দিছোঁ সোৱাদ অনুসৰি অকণমান চেনি চেনিটো আপোনালোকৰ সোৱাদ অনুসৰি দিব পাৰে এতিয়া এই আটাইখিনি আমি ভালদৰে মিক্স কৰি অলপ সময়ৰ কাৰণে ঢাকি থৈ দিম A few moments later এয়া আমাৰ গ্ৰেভিখিনি ধুনীয়াকৈ উতলি আছে ইয়াতে এতিয়া মই দি দিম অকণমান কচুৰি মেথি মাজেৰে হাতেৰে মোহাৰি মই দি দিছোঁ গোটেইখিনি মিক্স কৰি আকৌ অকণমান সময়ৰ কাৰণে ঢাকি দিম A few moments later এয়া আমাৰ দৈ আলু ৰেচিপিখন আমাৰ ৰেডি হৈ গ'ল এতিয়া ইয়াতে ওপৰত আমি দি দিম অলপমান কেঁচা ধনিয়া হৈ গ'ল এতিয়া এইখিনি আমি ধুনীয়াকৈ সাৰ্ভ কৰি ল'ম তাৰ আগতে মই গেছটো অফ কৰি দিছোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদিহে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিব যাতে মোৰ ভিডিঅ' নটিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে ধন্যবাদ